আপোনালোকলৈ পুনৰ আগবঢ়াইছোঁ এটি কবিতা বন্ধুত্বৰ সংজ্ঞা কিদৰে দিওঁ। কবি নমিতা চহৰীয়া। সকলো আঁতৰি গ'লেও তুমি মোৰ বাবে ৰৈ থাকিবা। সেয়া সস্তীয়া এক প্ৰেমৰ নাম নহয়, এক গভীৰ শাশ্বত আত্মিক বিশ্বাস। চৰ্ত আৰোপিত সম্বন্ধৰ পৰিৱৰ্তেও নিভাজ সংজ্ঞাহীন এক অজীৱ বান্ধো। দুখ আৰু সুখৰ বৰষুণত সমানে তিতিব পৰাকৈ ৰাজি হোৱাজনেই আপোন। তাৰ বাবে নালাগে কোনো স্বীকাৰোক্তি, স্বাক্ষৰ অথবা স্বীকৃতি। হৃদয়ৰ পৰা হৃদয়ে কাটি সৰল বাট বাধাহীন নদীখনৰ দৰে বৈ থাকে। সোণখেৰীয়া অনুভৱ প্ৰগাঢ় বন্ধুত্বত জি উঠে বহু সপোন। সাহচৰ্যত সাহসী হয় হৃদয়, বুকুত গজি উঠে আজন্ম বিশ্বাস। ধুমুহাৰ শেষতো তুমি ৰৈ থাকিবা মোৰ বাবে। হতাশাই কাবু কৰি পেলালেও তুমি চাকি গছি জ্বলাই ৰাখিবা মোৰ বাবে। মৃত্যুৰ সতে যুঁজি মই বাৰে বাৰে ঘূৰি আহিম তোমাৰ বাবে। তুমিও জি উঠিবা পুনৰ মোৰ বাবে।